হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰি দিছোঁ। আৰু আজি বেটাৰ বেজি আছে 1.5 বছৰীয়া। আজি ব্লগটোত বেলেগ একো নেদেখাওঁ, অকল তাকে দেখাম বুলি ভাবিছোঁ। সি কি কৰে চাওকচোন। আজি এতিয়া ওলালোঁ, মায়ে মই তাক বেজি দিয়ে আনিম। কেনে কান্দি আহিবা আহোঁতে কেনে কান্দিবা দেখুৱাই দিওঁ। কেনে কান্দিবা আহোঁতে কেনে কান্দিবা দেখাই দিওঁ। কেনে কান্দি আহিবা বেগটো দিম বা কেনে কান্দি আহিবা কেনে কান্দি আহিবা কান্দি দিয়া এনে কান্দি আহিবা ভাল ল'ৰা নাকান্দে দেই। এতিয়া আমি কিহত যাম বাৰু? কিহত যাম? কান্দিয়ে আহিবি হা। বেটাৰ পৰা এক্টিং, সিটো একো বুজি পোৱা নাই কি বেজি ল'ব। তথাপিতো সৰুতে লৈছিলে যদিও সি তেতিয়া ইমান বুজি পোৱা হোৱা নাছিলে। আজি সেই ভাগৰ লাগি গ'লগে। মামা পোৱাহিয়ে নাই টমটমত। দেখিলে বেগ চেগ লৈ ল'ৰাটো বেজি ল'বলৈ যায়। উঠি লোৱা টমটমত উঠি সি বৰ ভাল পায়, একদম লৰি আহে যে গাটো, সি পূৰা এনজয় কৰি আহি আছে আৰু আমি পাই গ'লোহি চাব চেণ্টাৰ। ইয়াত বেলেগক বেজি দিয়া দেখি তাৰ মনটো অকণমানকৈ মৰিছেই বাৰু। কি কয় আৰু চাওকচোন। মায়ে ভিডিঅ' এটা কৰি থৈ দিছিলে তাক বেজি দিয়া সময়ত। সোঁ হাতত আৰু সোঁ ভৰিত দিওঁতে ইমান নাকান্দিলে, কিন্তু বাওঁ ভৰিত দিয়াটো বিষ আছিলে বুলি কৈছে, সেইটোতে বেছি কান্দিলে। বেজি ক'ত দিছিলে? ক'ত ঠিক কৰি দিছিলা? আমাৰ দেহাক ক'ত ঠিক কৰিছিলে? বেজি দিয়া ঘৰ পালোহি। বৰ্তমানলৈকে ঠিকেই আছে বাৰু, গধূলি কি কৰে নাজানো আৰু দেই। আৰু ল'ৰাৰ কিবা এটা হ'ল বুলিলে বহুত ভয় লাগে, তাতকৈ মোৰ নিজৰে জ্বৰ হ'লেই ভাল পাওঁ। আৰু একো নোহোৱাকৈ যেন ৰাতিটো পাৰ হয় তাকে ভাবি আছোঁ। আৰু মোৰ যে বহুত ভয়ে লাগি আছিলে দিনতো বহুত আমনি কৰিব বুলি, কিন্তু যেনিবা ভগৱানৰ আশীৰ্বাদত দিনত একো আমনি কৰা নাই, ধুনীয়াকৈ খেলি আছে, শুইছে মেলিছে। তাৰপৰা খোৱাটো খালি অকণমান খাবলৈ মন কৰা নাই আৰু। তাৰ ৰাতিটো কেনেকৈ পাৰ হয় জানো, তাকে ভাবি আছোঁ। আকৌ মই অকণ খুৱাই দিম চাওঁ। আকৌ অকণমান খাব লাগিব, আকৌ অকণমান খেলিব লাগিব। আমাক গুড বাই তেনেকৈ খেলিব দেই। দিয়া আকৌ মোক দিয়া, খুৱাই দিম আকৌ পাৰিলোঁ। আকৌ ধৰা এইটো ধৰা আকৌ দিলোঁ দিয়া। আৰু বেটা খেলি খেলি ভাগৰ লাগিলে, এতিয়া শুলে। সি শুই লওঁতে মই কাম কেইটামান আছে কৰি লওঁ, কাপোৰ কানি জাপিবই আছে। শোৱাৰ আগত অলপ কান্দিলে বাৰু, ভৰিটো বিষাইছে চাগে, এটা গধূলি হৈ আহিছে যে। কালি ৰাতি আৰু একো ভিডিঅ' বনোৱা নহ'লে, সি শুই উঠাৰ পিছৰ পৰা একেৰাহে কান্দিলে বহুত টাইম। সেইকাৰণে ভিডিঅ' কৰা বাদ দিলোঁ। তাৰপৰা এতিয়া আজি ৰাতিপুৱা সি নামিবই মন কৰা নাছিলে কোচৰ পৰা, তথাপিতো অকণমান নমাই দিছোঁ, খোজকাঢ়িলে কিজানি বিষটো পাতল হয় বা বুলি। সি ছাঁটো চাই চাই নটংকি কৰি আছে, লেঙুৱাই লেঙুৱাই খোজকাঢ়িছে অকণমানকৈ। আৰু কোচত ল'লে এতিয়া বিষটো আছে যেন পাইছোঁ, কোচত ল'লে কান্দে। সেই লেঙুৱাই লেঙুৱাই বেচাৰে খোজকাঢ়িছে। তাক কিবা এটা খুৱাই শুৱাওঁ বুলি আনিলোঁ, সি খেলাতহে বিজি হৈছে, শুবলৈ পাহৰিলে। সি শুই দিলে মই কামবোৰ কৰিব পাৰোঁ, নহ'লে তাৰ লগতে লাগি থাকিব লাগে। ভয় লাগে দেই, ভয় লাগে দেই। অকণমান টাইম শুলে, শুই উঠি পিনে এতিয়া বাহিৰলৈ নাযায়, বিচনাতে থাকে। দিনটো বিচনাতে পাৰ কৰিলে আজি। বিচনাত এতিয়া বহিবও নোৱাৰে ভালকৈ,
পিছপিনে গাৰুৰ ব্লেংকেট দি ঠেকা দিছোঁ, এইপিনে ভৰি দুটা তাৰ গাৰুটোত উঠাই দিছোঁ, চিপছ পেকেট খুলি দি দিছোঁ আৰু ধুনীয়াকৈ মোবাইল চাই চাই খাই আছিলে। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।